अन्नाय आरो सिबिनायखौ बावहरबाय आरो दिनै बे हाबाफारियाव बाहागो लाफैनानै हाबाफारिखौ जाफुंसार होनायनि थाखाय आङो साबायखर बावबाय। दा मानगोनां रायजोफोर निमाहा बिबाय, बारा गोबाव सम गैथ'आ, साननैसो उनाव समा एभेलेबेल जागोन। आङो सानदोंमोन 4 बाजियाव सहैबाबो जागोन गुवाहाटीयाव, नाथाय 3 बाजियाव सहैथारनांगौ मोनसे हाबाफारि नुजाफिनदों। दा बे हिसाबै एसे गुसुं समनि गेजेराव आङो थांनो सानदों, नाथाय जोंहा आलासि दङ, बिथांमोना बिबुंथि लाखिगोन। जोङो सोलायनायनि थाखाय मोनसे राजखान्थि खामानि मावदोंमोन। परिबर्तনৰ শ্লোগান লৈ আমি ৰাজনীতিত আহিছিলো আৰু আজি পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন আহিছে নে? সবৰো আহিছে পৰিৱৰ্তন। পৰিৱৰ্তন আহিব লাগিব। পৰিৱৰ্তন মানসিকতাক আহিব লাগিব। প্ৰথমতে মানুহৰ এই মানসিকতাৰ পৰিৱৰ্তন আহিলে সব পৰিৱৰ্তন হৈ যাব। আমি ইলেকশনত কৈছিলো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ, আৰু আজি আমি ক'ব বিচাৰিছো সবৰে লগত বিকাশৰ পথত, সব জাতি জনগোষ্ঠী লৈ বিকাশৰ পথত আমি আগবাঢ়ি যাম। গতিকে বিভিন্নজনে বিভিন্ন কথা ক'লে, যোৱা দশকৰ পৰা দশক ধৰি এই ভাল এই বেয়া, এইটো কি, কিন্তু আজি এইবিলাক সব অৱসান ঘটাই আপোনালোকে দেখিবলৈ পাইছে কি UPPL, BJP আৰু GSP সন্মিলিত হৈ এটা নতুন চৰকাৰ বনাইছে। আৰু এই যে GSP, BJP, UPPL ৰ সন্মিলিত চৰকাৰ, এইটোতে এটা ডাঙৰ মেছেজ আছে কি আমি সকলো জাতি জনগোষ্ঠী দল সংগঠনক আঁকোৱালি লৈ সুস্থিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আহিছো। আমাৰ চিন্তাত, আমাৰ দৃষ্টিত কোনো জাতি ভেদাভেদ নাই, সমাজ ভেদাভেদ নাই, ধৰ্ম ভেদাভেদ নাই। সকলোৱে দুবেলা দুমুঠি খাই ভালকে জীয়াই থাকিব পাৰিব লাগিব। তো সেইকাৰণে আপোনালোকে সহযোগ কৰক, আমি আপোনালোকক সেৱা কৰিম। আমি ইয়াত নেতৃত্ব দিবলৈ অহা নাই, আমি সেৱা কৰিবলৈ আহিছো। সিদিনা শপত গ্ৰহণৰ পিছত আমাৰ যিটো সেক্ৰেটাৰিয়েট আছে তাত আমি মিটিং কৰিছো, আৰু মই বিষয়াসকলক আহ্বান কৰিছো, যোৱা সময়ত যি হল, এই সময়ত আমি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব। BTC সেক্ৰেটাৰিয়েটখন 35 লাখ মানুহৰ কাৰণে দিনে নিশা কাম কৰিব লাগিব। যদি কোনোবা ৰাইজক সেৱা কৰিবলৈ মন আছে, তেখেতে ভালকে সেৱা কৰক। যদি কোনোবা সেৱা কৰিবলৈ মন নাই, মিছামিছি জাগা দখল কৰিব নালাগে, সি বিদায় লওক। সেইকাৰণে এতিয়া সময় আহিছে, ঘুষ খোৱাবিলাক, কৰাপ্টেড বিলাক আৰু ইয়াতে মূৰ দাঙি উঠিব নোৱাৰিব। ৰাজনীতি চলিব বা নচলিব, গৰীব দুখীয়া মানুহ যদি কোনোবা ঠগাই খাবলৈ আৰু বিচাৰিছে, সি আৰু বিদায় লোৱাই ভাল। সেইকাৰণে ৰাইজ আপোনালোকে আশীৰ্বাদ কৰক। আজি আমি সবে একত্ৰিত হৈছো, কাম কৰিবলৈ ওলাই আহিছো, আৰু আপোনালোক আমি সবে মিলি আৰু সেই প্ৰশাসন যিটো BTR প্ৰশাসন, BTC প্ৰশাসন, সেইটো আমি ৰাইজৰ মাজলৈ আনিব বিচাৰিছো। সেইকাৰণে মই নিৰ্বাচনৰ সময়তে কৈছিলো কি 3 দিন অফিচত বহিব, 3 দিন সব বিষয়া ৰাইজৰ মাজে মাজে ঘূৰিব লাগিব। ময়ো ঘূৰিম, সবে ঘূৰিব, EM GM সব ঘূৰিব লাগিব, কাৰণ তাত অফিচত বহি আৰু ৰাজনীতি কৰি থাকিলে নহব। তো সেইকাৰণে ৰাইজ আজি দীঘলীয়া কথা নকওঁ, যিসকলে আমাক ভোট দিলে মই ধন্যবাদ জনাইছো, যিসকলে ভোট নিদিলে তেখেতসকলকো ধন্যবাদ জনাইছো। কাৰণ গণতন্ত্ৰত দুইটাৰে অধিকাৰ আছে, ভোট দিয়াৰো অধিকাৰ আছে, নেদাৰো অধিকাৰ আছে। কিন্তু কোনোবা দিছে কোনোবা নিদিছে এইটো আমি পাহৰি গৈছো। এতিয়া 35 লাখ জনসাধাৰণৰ এটা পৰিয়াল এই BTRৰ আমি। গতিকে কোনোবা BPF, কোনোবা কিবা আছিলে, এইবিলাক আপোনালোকে পাহৰি যাওক। মই আমাৰ দলৰ মানুহবিলাকক পাহৰি যাওক। ইয়াত কোনো দলাদলি নহয়। এতিয়া টাৰ্গেটটো হৈছে আমাৰ সমাজৰ সবচে গৰীব আৰু দুখীয়া শ্ৰেণীৰ মানুহ, অসহায় মানুহবিলাকক আমি সহায় কৰিব লাগে, এটা সুস্থ সমাজ গঢ়িব লাগে। শিক্ষা দীক্ষা সকলো আগবাঢ়ি যাব লাগিব। অহা পৰহিৰ পৰা কোকৰাঝাৰত আমি অফিচত বহিম। এক সপ্তাহ পিছৰ পৰাই সকলো জনগোষ্ঠীক আমি অফিচিয়েলি মাতি কোকৰাঝাৰত আলোচনা কৰিম, কোন জনগোষ্ঠীৰ কি সমস্যা আছে, আৰু যিটো পাৰো আমি কাউন্সিল লেভেলত সলভ কৰিম, যিটো নোৱাৰে আমি অসম চৰকাৰক ফৰৱাৰ্ড কৰিম, আৰু যিটো অসম চৰকাৰে নোৱাৰে কেন্দ্ৰীয় চৰকাৰত ফৰৱাৰ্ড কৰিম। আৰু আমাৰ এইখন চৰকাৰত অসম চৰকাৰৰ সম্পূৰ্ণ সহযোগ আছে।
আৰু দিল্লীৰ চৰকাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছে। তো সেইকাৰণে এইখন চৰকাৰ ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ কাৰণে কাম কৰিব পাৰিব। ধন্যবাদ। গ্ৰহণ কৰি অলপ আগতে আমাৰ পৰা বিদায় লোৱা বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ সহধৰ্মিনী শ্ৰীমতী পাৰুল ভৰালী বড়ো, মঞ্চত উপস্থিত UPPL দলৰ উপসভাপতিদ্বয় শব্দৰাম ৰাভা, হিৰণ্য পাটোৱাৰী, UPPL দলৰ সমূহ বিষয়ববীয়াসকল, শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক মই এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা ধন্যবাদহে জ্ঞাপন কৰিব বিচাৰিছোঁ। কিয়নো আজি বিটিআৰ অঞ্চলৰ সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেয়েহে আপোনালোকে পৰিৱৰ্তনৰ নামত UPPL দলক ভোটদান দিলে, BJPক ভোটদান দিলে, GSPক ভোটদান দিলে। অকলে আমি পৰিৱৰ্তন আনিব নোৱাৰিলোঁ, তথাপিওতো যিহেতু ৰাইজৰ মেণ্ডেট পৰিৱৰ্তন কামি আছিল, গতিকে আজি UPPL দল, BJP আৰু GSP তিনিটা দল লগ হৈ পেলাই ৰাইজৰ যি আশা, ৰাইজৰ যি আকাংক্ষা এইটো পূৰণ কৰিবৰ কাৰণে আজি বিটিআৰত নতুন চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত ইয়াত নতুন চৰকাৰ হ'ল। নিৰ্বাচনী যি ইস্তাহাৰ আছিলে, সেই নিৰ্বাচনী ইস্তাহাৰত UPPL দলৰ ফালৰ পৰা যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিব, এই চৰকাৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে নিৰ্বাচনী যি ইস্তাহাৰ, এই ইস্তাহাৰত প্ৰকাশ কৰা মতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰি যাব। প্ৰতিশ্ৰুতি দিয়া হৈছিলে ইয়াত সম অধিকাৰ, সম উন্নয়ন হ'ব। সঁচাকৈ UPPL দলৰ ফালৰ পৰা কোৱা হৈছে ST STৰ সুবিধাটো পাব, OBC OBCৰ সুবিধাটো পাব, SC SCৰ সুবিধাটো পাব, MOBC MOBCৰ যি সুবিধা আছে সেই সুবিধাবিলাক পাব। 6th শিডিউল, এমেণ্ডেড 6th শিডিউলত সকলো জাতি জনগোষ্ঠীৰ কাৰণে যি ধৰণৰ ইয়াত অধিকাৰ দিয়া হৈছে, সেই অধিকাৰবিলাক সঁচাকৈ ইয়াত সাব্যস্ত কৰিব পাব। ইয়াত বহুত কথাই কোৱা হৈছিলে নিৰ্বাচনী সময়ত, বিভিন্ন বিৰোধী দলৰ ফালৰ পৰা কোৱা হৈছিল, ভয় দেখুওৱা হৈছিলে, ইয়াত ভাবুকি দেখুওৱা হৈছিলে। 7.2 বিটিআৰ চুক্তিৰ 7.2 দফাত ইয়াত উচ্ছেদ কৰাৰ কথা কোৱা হৈছে। খাস মাটিত থকা, চৰকাৰী মাটিত থকা এনেকুৱা বহুত ধৰণৰ অপপ্ৰচাৰ কৰা হৈছিল। তথাপিওতো ৰাইজে ভুল যোৱা নাই, ৰাইজে বিশ্বাস ৰাখিছে। কিয়নো সংশোধন কৰা যি 6th শিডিউল, এমেণ্ডেড 6th শিডিউল, এই এমেণ্ডেড 6th শিডিউলক যি ধৰণৰ অধিকাৰ দিয়া হৈছে, সেই অধিকাৰবিলাক যি সাংবিধানিক অধিকাৰ, যি আমাৰ মৌলিক অধিকাৰ, সেই অধিকাৰবিলাক সকলোৱে ইয়াত সাব্যস্ত কৰিব পাব আৰু ৰাইজে বিশ্বাস কৰিছে। মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, বিটিআৰ চুক্তিত যিহেতু আমি স্বাক্ষৰ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা, আৰু সেয়েহে মই আপোনালোকক ক'ব বিচাৰিছোঁ UPPL দলৰ যি চৰকাৰ, BJP আৰু GSPক লৈ কৰা যি চৰকাৰ, বিটিআৰ চুক্তিৰ সকলো দফাবিলাক আকৰে আকৰে ইয়াত বাস্তৱত ৰূপ দিয়াৰ কাৰণে প্ৰমোদ বড়োৰ যি চৰকাৰ, সেই চৰকাৰে কাম কৰি যাব। 17 বছৰত যি বড়ো অবড়ো আমাৰ এই BTC অঞ্চলত হৈছিলে, পোৱা নোপোৱাৰ কাৰণে হৈছিলে, নিজৰ অধিকাৰ নোপোৱাৰ কাৰণে, মৌলিক অধিকাৰ নোপোৱাৰ কাৰণে, সাংবিধানিক অধিকাৰ নোপোৱাৰ কাৰণে বড়ো অনাবড়োৰ সৃষ্টি হ'ল। কিন্তু এইবাৰ প্ৰমোদ বড়োৰ যি চৰকাৰ, এই চৰকাৰৰ দিনৰ পৰা আমাৰ মাজত বিটিআৰ অঞ্চলত বড়ো অনাবড়ো কেতিয়াও নাথাকিব, এইটোৱে প্ৰমাণ। যাৰ কাৰণে প্ৰমোদ বড়োক সহায় কৰিবৰ কাৰণে GSPৰ MCLA তেওঁ আহিলে, নৱশৰণীয়া ডাঙৰীয়া MPও আহিলে, তেওঁলোকে সহযোগ কৰিলে। গতিকে আমি সকলোৱে বিশ্বাস কৰিব পাৰোঁ ইয়াত শান্তি আহিব। শান্তি আহিবৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব। মই আৰু বেছি ক'বলৈ বিচৰা নাই, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক সহযোগ কৰাৰ কাৰণে। আমাৰ আহ্বান মৰ্মে আপোনালোকে UPPL দলক ভোট দিয়াৰ কাৰণে মই নিখিল बড়ो ছাত্ৰ সন্থাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। रायजोफोरखौ आं साबायखर बावदों। जोंनि हांख्रायनाय बायदियै
UPPL नो भट होनायनि थाखाय नोंथांमोन साफ्रोमखौ आं साबायखर बावदों जोंनि मानगोनां प्रमद बर'नि दैदेननायाव दिनै बिटिआर आव मोनसे सरकार जाबाय जोंनि बिटिआर जि एकर्ड बे एकर्डनि गासैबो दफाफ्रा मावफुंजागोन जोङो फोथायलायनांगोन सम एसे नांगोन मोननाय मोनैखौ लानानै जोंहा गोबां समाव गोबां रोखोमनि बेले बेजे जालांबाय नाथाय प्रमद बर'आ बुंदों UPPL सरकार दानाय लोगो लोगो गासैबो रोखोमनि जे खामानिफोर दङ बेखौ नियम बायदि खालामनाय जागोन गरिबा मा मोननांगौ फरायसाफ्रा मा मोननांगौ राननि मानसिफ्रा मा मोननांगौ बोराय बुरिनि पेन्सन मोननांगौ जब कार्डनि सोरनो गरिबनि न' मोननांगौ बेफोर गासैबो नेम बायदि जागोन होननानै बिथाङा फोसावबोदों बिसायख'थि इस्ताहाराव आरो बेफोरखौ मावफुंनायबो जागोन सम एसे नांगोन बेनिखायनो गासैबो रायजो राजाफोरखौ प्रमद बर' दैदेननाय UPPL जि हानजा UPPL जि सरकार बे सरकारखौ मदद खालामनो थाखाय आं खावलायबाय बयनोबो आङो साबायखर बावनानै आंनि बुंनायखौ आं बेयाव फोजोबबाय नमस्कार धन्यबाद